হেঁচা নে আন কিবা কিহৰ বাবে মহানগৰীত আৰক্ষী কনিষ্টবলে বাছি ল'লে চৰম সিদ্ধান্ত ৰহস্যজনকভাৱে ভেটাপাৰাত উদ্ধাৰ হয় আৰক্ষী জোৱানৰ মৃতদেহ চিৰাঙৰ ডাঙাইগাঁৱৰ সূত্ৰধৰ পাৰাত ঘৰ আছিল ২৫ বছৰীয়া কনিষ্টবল ৰমেন সূত্ৰধৰৰ আৰু ৰমেন সূত্ৰধৰে এইদৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰাত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক পিতৃ মিস্ত্ৰী মৃগেন সূত্ৰধৰ আৰু মাতৃ আৰতী সূত্ৰধৰৰ একমাত্ৰ পুত্ৰ আছিল কনিষ্টবল ৰমেন সূত্ৰধৰ পিতৃ মৃগেন সূত্ৰধৰে মিস্ত্ৰী কাম কৰিয়েই কোনোমতে পৰিয়াল পোহপাল দিছিল একমাত্ৰ পুত্ৰ ৰমেন সূত্ৰধৰে কনিষ্টবল চাকৰি লাভ কৰাত কিছু সুখ ঘূৰি আহিছিল পৰিয়ালটোলৈ আৰু প্ৰশিক্ষণত থকা কনিষ্টবল ৰমেন সূত্ৰধৰে এইদৰে আত্মহত্যা কৰাত এতিয়া দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ফাৰ্ষ্ট APBNত কৰ্মৰত আছিল ৰমেন সূত্ৰধৰ আৰু মহানগৰীত প্ৰশিক্ষণৰ বাবে আহিছিল কনিষ্টবলজনে মহানগৰীৰ গেম ভেৰেজত প্ৰশিক্ষণ ল'বলৈ আহিছিল ৰমেন সূত্ৰধৰে আৰু এইদৰে ৰহস্যজনকভাৱে ভেটাপাৰাত ৰমেন সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ হোৱাত ডিজনী আৰক্ষীয়ে ৰমেন সূত্ৰধৰৰ বাসগৃহত উপস্থিত হয় পৰিস্থিতিৰ বুজ লয় আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে ৰমেন সূত্ৰধৰ আমাৰ গাঁৱৰ এজন সহজ সৰল ল'ৰা আছিল আজিৰ পৰা ৭ মাহমান আগত অসম পুলিচৰ কনিষ্টবল পদত নিযুক্তি হৈছিল ট্ৰেইনিং চলি আছিল ট্ৰেইনিং প্ৰায় শেষ মুহূৰ্তত আহি পৰিছিল এনেকুৱা সময়তে আমি জানিব পাৰিলোঁ যে তেখেত আত্মহত্যা কৰিছে গতিকে বিষয়টো সংক্ৰান্তত আমি এই সন্দিক্ষণত বা এইখনত বেছিকৈ ক'ব নোৱাৰিম যিহেতু এতিয়াও গুৱাহাটীৰ পৰা ল'ৰাজন আহি পোৱা নাই গতিকে তেওঁ আহি পালে বিষয়টো কি মোৰ লয় তেওঁ আত্মহত্যা কৰিছে নে কোনোবাই মাৰিছে নে কোনোবাই কিবা বেলেগ ধৰণে তেওঁক ফাঁচাই হয়তো হত্যা কৰিছে এই সংক্ৰান্তত আমি এতিয়া একো ক'ব নোৱাৰিম যদিও আমাৰ কিছু সন্দেহ থাকি গ'ল যে ইমান সহজ সৰল ল'ৰাজনে কি কাৰণত তেওঁ আত্মহত্যা কৰিব লগা হ'ল আমি জনাত তেখেতে কোনো ধৰণৰ মানে কাৰো লগত মাৰপিট কৰাৰ ৰেকৰ্ড নাই আমি গাঁৱৰ হৈ আমি মুখিয়াল ব্যক্তি আমি জানো যে ল'ৰাজনক আমি পূৰ্বৰ পৰাই খুব ভালভাৱে পাই আহিছোঁ ডিজনীৰ পৰা ব্যুৰো ৰিপৰ্ট SJ নিউজ